আমি নিৰ্বাচনী বিভিন্ন সভা এটেণ্ড কৰাৰ লগতে মই 40টা সমষ্টিত আমাৰ বুথ আৰু প্ৰাইমাৰী লগত মিটিং কৰি আহিছোঁ। এতিয়া চালাকাটিত মই মিটিং কৰিলোঁ আৰু চালাকাটিত জানুৱাৰী মাহৰ পৰা আমাৰ ফেজ 1 ফেজ 2 ফেজ 3 যিটো কাম চলি আছিলে তাত ওলাইছে যে মোৰ দেন 8000 ফেমিলি আমাৰ চালাকাটি সমষ্টিত হৈ গ'ল UPPL ফেমিলি আৰু 8000 ফেমিলি থকা মানে প্ৰায় 24000 পৰা 27000 ভোট থাকে। গতিকে চালাকাটি সমষ্টি বহুত ভাল মাৰ্জিনত এইবাৰ লৰেন্স ইছলাৰী ডাঙৰীয়া জিতি আছে, এইটো নিশ্চিত হৈছে। এই জানুৱাৰী মাহৰ পৰা যিটো আমি 40টা সমষ্টিত কাম চলি আছে, আমাৰ বুথবিলাক কাম কৰি আছে, এতিয়া দেখিছোঁ যে প্ৰত্যেকটা সমষ্টিতে 7000তকৈ বেছি আমাৰ ফেমিলি আছে। যি কনষ্টিটুৱেঞ্চিত 7000 মানে ফেমিলি আছে তাত আমাৰ 21000 ভোট বা 20000 ভোট আমাৰ ইনটেক আছে। তাৰ মানে এইটোৱে বুজালোঁ যে অহা 22 তাৰিখত হ'ব লগা নিৰ্বাচনত UPPL দলে একক সংখ্যা গৰিষ্ঠলৈ চৰকাৰ বনাবলৈ গৈ আছে, ইয়াত কোনো সন্দেহ নাই। আৰু আমি নিজা ষ্টাইলত, নিজা পলিচিত, নিজা নীতি, নিজৰ আইডিঅলজি পলিচি চব ব্যৱহাৰ কৰি UPPL দলে কেনেকৈ চৰকাৰ গঠন কৰিব পাৰে, যোৱা 5টা বছৰত যেনেকৈ শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় লৈ আগবাঢ়ি আহিব পাৰিছোঁ। 26টা জনগোষ্ঠী আৰু 35 লাখ যিটো ভোটাৰ্ছ বা ৰাইজ তেখেতসকলক লৈ আমি যেনেকৈ আগবাঢ়ি গৈছোঁ, আমি অনাগত দিনতো একেলগে আগবাঢ়ি যাম আৰু এটা সুন্দৰ আৰু শান্তিৰ বিটিয়াৰ গঢ়াত আমি নেক্সট যিটো 5 বছৰ ইয়াত আমাৰ কামটো আমি সম্পন্ন কৰিব পাৰিম।